আজি কোকৰাঝাৰ চহৰৰ PWD গেষ্ট হাউচৰ প্ৰাংগণত নিখিল বড়ো ছাত্ৰ সন্থাৰ ফাউণ্ডাৰ যিমানখিনি নেতৃবৃন্দ আছিল, কৰ্মী আছিল, সদস্য আছিল, সমৰ্থনকাৰী আছিল, ৱেল উইচাৰ্ছ আছিল আৰু বিগত 6 বছৰ বদলন গণ আন্দোলনৰ সময়ছোৱাত যিসকলে দেহে কেহে কাম কৰিছিল, বহু বলিদান দিছিল, অৱদান দিছিল, তেওঁলোকক লৈ আজি আমি এটা গুৰুত্বপূৰ্ণ এটা স্পেচিয়েল কনভেনশ্যন ইয়াত অনুষ্ঠিত কৰিছোঁ আৰু এই কনভেনশ্যনত সুদূৰ পশ্চিমবংগৰ কেলকাতাৰ পৰা আহি আমাৰ আফচুৰ প্ৰথম ওৱান অফ দি ফাউণ্ডাৰ ভাইচ প্ৰেচিডেণ্ট হীৰাচৰণ নাৰ্জাৰী আহি উপস্থিত হৈছে। তেখেত কনভেনশ্যন যথেষ্ট অৰ্থপূৰ্ণভাৱে অনুষ্ঠিত হৈ গ'ল আৰু এই অভিৱৰ্তন আমি কিছুমান বিশেষ অতি আৱশ্যক আৰু অতি পেৰামাউণ্ট ইম্পৰ্টেণ্ট কিছুমান ৰেজলিউশ্যন সিদ্ধান্ত আমি পাছ কৰিছোঁ। তাৰে ভিতৰত প্ৰথমটো হ'ল যোৱা 27 জানুৱাৰী তাৰিখত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কোনো চিভিল ছ'চাইটিৰ সদস্যসকলক বিশ্বাসত নোলোৱাকৈ আফচুৰ প্ৰাক্তন নেতাসকলৰ ভিতৰত কোনো এজনকো বিশ্বাসত নোলোৱাকৈ বড়ো সমাজৰ কোনো এটা সংগঠনৰ বিষয়ববীয়াৰ সৈতে আলাপ আলোচনা নকৰাকৈ by signing this third Bodo Accord without taking any prior consent from the civil society and without having consulted with them, কি কৰিলে এনেকুৱা এটা মাৰাত্মক ডেঞ্জাৰাছ ডেডলিষ্ট কাইণ্ড অফ এটা ব্লাণ্ডাৰ কমিট কৰিলে by way of denouncing the more than 50 years old, very legitimate, justified, and uncompromisable and inalienable demand for a separate state. আজি কোনো সুস্থ মগজু প্ৰমোদ বড়ো কৈ আহিছে যদি দিল্লীক সেই সুকীয়া বদলৰ ৰাজ্য পাবৰ কাৰণে যি নেগচিয়েটিং প্ৰচেছ পলিটিকেল ডায়লগ সেইটো বন্ধ হোৱা নাই, বন্ধ হ'ব নোৱাৰে। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি কথা শুনাব বিচাৰিছোঁ। 7 ফেব্ৰুৱাৰীত তেওঁ আমাৰ কোকৰাঝাৰলৈ আহিলে। আমাৰ কুৱেশ্যন হ'ল, য়েছ, এট প্ৰেজেণ্ট নৰেন্দ্ৰ মোদীজী আৱাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ দ্য কাণ্ট্ৰি, বাট দ্য পোষ্ট অফ প্ৰাইম মিনিষ্টাৰ ইজ নট পাৰ্মানেণ্ট ফৰ ওৱান ইণ্ডিভিজুৱেল। টুডে হি ইজ প্ৰাইম মিনিষ্টাৰ, টুমৰো ডে আফটাৰ টুমৰো হি মে নট বি প্ৰাইম মিনিষ্টাৰ, some other else will come. How he could tell the Bodoland people that this third accord, this latest accord is the final accord, it is the comprehensive, in what sense it is comprehensive? Our Bodo language to 2003 ভাৰত সংবিধানৰ 8ম অনুসূচীত HCL অন্তৰ্ভুক্ত হ'ল, in line with the Assamese language also. If Assamese language can become the state official language of Assam, why not the Bodo language? Why it is mere associate official language? Bodo Bhasha is the Bodo language is the most ancient language. It is older than the Assamese language. It is richer than the Assamese language. Bodo Bhasha অসমীয়া কি লেটুং নেজ ভাষা কেনেকৈ হ'ব পাৰে? ইনজাষ্টিছ, কিমান অন্যায় কৰিছে। এতিয়া বোলে বৰ্তমান চৰকাৰে অসমীয়া ভাষাক জবৰদস্তি কম্পালচাৰি ভাষা হিচাপে বাছ এনফৰ্চ কৰিব। जायखिजाया बेरामानो जापानिज एनकेफेलाइटिसनि आखुथाय जानो हागौ आरो बे बेरामखौ होबथानो थाखाय आसाम सरकार आरो राष्ट्रीय स्वास्थ्य अभियाननि दैदेननायाव 15 निफ्राय गासै 65 बोसोर बैसोसिम साफ्रोमबो सुबुंनो टिका होनायनि राहा लानाय जादों। जोबोद थाबैनो क'क्राझार जिल्लायावबो जापानिज एनकेफेलाइटिस बेरामनि टिकाकरण होनाय जागोन। गोर्बोआव थानाय हिन्जाव आरो गोब्राब बेरामाव गोलैना थानाय रोगिफ्राबो डाक्टारनि बोसोन लानानै टिका लानाया गोनांथार।
फै जों गासैबो बे टिकाकरन बेबस्थाखौ बोजबनानै जापानिस एनकेफेलाइटिस बेरामखौ होबथानो नाजानि।